নিঃসংগ ঈশ্বৰ। কালহীন স্থানহীন মহাশূন্যত আদিতেই নিঃসংগ আছিল ঈশ্বৰ। নিঃসংগতাৰ বেদনাত ঈশ্বৰে নিৰ্মাণ কৰি উলিয়াইছিল ব্ৰহ্মাণ্ড। নিৰ্মাণ কৰিছিল নক্ষত্ৰখচিত আকাশ, সাগৰ, পাহাৰ, নদী, সুকোমল পৃথিৱী। ঈশ্বৰক বিভ্ৰান্ত কৰি মহাকাশত আৰম্ভ হৈছিল আকৰ্ষণ বিকৰ্ষণ, ধূমকেতু উল্কাপাত। পৃথিৱীত আৰম্ভ হৈছিল হিংসা হত্যা যুদ্ধৰ ৰক্তপাত। নিজৰ সৃষ্টিৰ বুকুতেই ঠিকনা হেৰুৱাই ঈশ্বৰে হাহাকাৰ কৰিছিল। সমগ্ৰ সৃষ্টিৰ ব্যাপক বিলোপনৰ কথা ভাবিও থমকি ৰৈছিল আত্মপীড়িত ঈশ্বৰ। এসময়ত গোলাপে এৰি গুচি গৈছিল সুবাস। ঈশ্বৰৰ ভাগ ল'বলৈ কোনো নাছিল। আগতকৈও বেছি নিঃসংগ হৈ পৰিল ঈশ্বৰ। ধন্যবাদ। প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।